মন্ত্ৰী কনভয়ৰ খুন্দত মৃত্যু শ্ৰমিকৰ বিশ্বনাথৰ সাধাৰত মন্ত্ৰী প্ৰেজুছ হাজৰিকা বাহনৰ খুন্দত মৃত্যু ৰাকেশ তেলামী নামৰ এজন শ্ৰমিকৰ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত ৰাইজৰ এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ মন্ত্ৰী কনভয়ৰ খুন্দত শ্ৰমিকৰ মৃত্যু ঘটিছে বিশ্বনাথৰ সাধাৰত মন্ত্ৰী প্ৰেজুছ হাজৰিকাৰ বাহনৰ খুন্দত মৃত্যু ৰাকেশ তেলামী নামৰ এজন শ্ৰমিকৰ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে মন্ত্ৰী প্ৰেজুছ হাজৰিকাৰ বাবে নাই কোনো যান বাহনৰ চৰকাৰী নিয়ম কাকো কেৰেপ নকৰা এইগৰাকী মন্ত্ৰীৰ বাবেই সকলো সম্ভৱ সাধাৰণ মানুহক মাৰিও হাৰি যাব পাৰে মন্ত্ৰী সোমবাৰে বিশ্বনাথৰ সাধাৰত ৰাকেশ তেলামী নামৰ শ্ৰমিক এজন কামৰ পৰা উভতাৰ পথত তীব্ৰ বেগেৰে অহা মন্ত্ৰী প্ৰেজুছ হাজৰিকাৰ কনভয়ৰ খুন্দত ফিটাতে মৃত্যু ঘটিছে শ্ৰমিকজনৰ পুনৰ জনাইছো এই মুহূৰ্তত আহি পৰা এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ মন্ত্ৰী কনভয়ৰ খুন্দত মৃত্যু হৈছে শ্ৰমিকৰ বিশ্বনাথৰ সাধাৰত মন্ত্ৰী প্ৰেজুছ হাজৰিকাৰ বাহনৰ খুন্দত মৃত্যু হৈছে ৰাকেশ তেলামী নামৰ এজন শ্ৰমিকৰ পথ অৱৰোধ কৰিছে ৰাইজে লগতে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে মন্ত্ৰী প্ৰেজুছ হাজৰিকাৰ বাবে নাই কোনো যান বাহনৰ চৰকাৰী নিয়ম কাকো কেৰেপ নকৰা এইগৰাকী মন্ত্ৰীৰ বাবে সকলো সম্ভৱ সাধাৰণ মানুহক মাৰিও হাৰি যাব পাৰে মন্ত্ৰী সোমবাৰে বিশ্বনাথৰ সাধাৰত ৰাকেশ তেলামী নামৰ শ্ৰমিক এজন কামৰ পৰা উভতাৰ পথত তীব্ৰ বেগেৰে অহা মন্ত্ৰী প্ৰেজুছ হাজৰিকাৰ কনভয়ৰ খুন্দত থিতাতে মৃত্যুমুখত পৰে এই ঘটনাৰ পাছতে উত্তেজিত হৈ পৰে ৰাইজ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ক্ষুব্ধ হৈ পৰা লোকে আমাক ন্যায় লাগে প্ৰতিবাদ কৰা ৰাইজে আনকি পথৰ পৰা মৃতদেহ পৰ্যন্ত উঠাবলৈ দিয়া নাছিল অৱশেষত বিশ্বনাথ জিলা আয়ুক্ত ঘটনাস্থলীত উপস্থিত হৈ জনতাক শান্ত কৰাৰ প্ৰচেষ্টা ভুক্তভোগী পৰিয়ালক মন্ত্ৰী প্ৰেজুছ হাজৰিকাৰ সাক্ষাৎ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতহে শান্ত হৈ পৰে ৰাইজ বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট